हेलो बंधुসকল যদি আপুনি আইচিআইচিআই বেংকৰ কাস্টমাৰ হয় আৰু আইচিআইচিআই বেংকৰ ইন্টাৰনেট বেংকিং ব্যৱহাৰ কৰি আহি আছে আপুনি জানেনে আপুনি আইচিআইচিআই বেংকৰ প্ৰফাইল পিকচাৰটো চেঞ্জ কৰিব পাৰে বা আপডেট কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপুনি আইচিআইচিআই বেংকৰ ইন্টাৰনেট বেংকিংৰ যেটো প্ৰফাইল ফটো হয় হেতু আপডেট কৰিব পাৰে তেতিয়াহলে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আইচিআইচিআই বেংকৰ ইন্টাৰনেট বেংকিংত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহি গৈছো ইয়াত গুগল ওপেন কৰি লৈছো আৰু গুগলত আমি টাইপ কৰিছো iciicibank.com যেতিয়া টাইপ কৰি আমি ইয়াত সাৰ্চ কৰি দিম সাৰ্চ হোৱাৰ পাছত আপুনি সাৰ্চ ৰিজাল্টৰ পেজটোত আহিব যত নেকি আইচিআইচিআই বেংক পাৰ্সোনেল বিজনেছ কৰ্পোৰেট এণ্ড এনআৰআই বেংকিং অনলাইন এই লিংকটো প্ৰথমতে পাব এই লিংকটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া এই লিংকটোৰ ওপৰত ক্লিক কৰি দিব আপুনি আইচিআইচিআই বেংকৰ অফিচিয়েল ওয়েবসাইটত আহি যাব ইয়াত ৰাইট সাইড টপ কৰ্নাৰত আপুনি এটা লগইন অপচন পাব তাৰ ওপৰত কাৰ্সৰ ৰাখক কাৰ্সৰটো ৰাখাৰ লগে লগে এখন লিষ্ট আপুনি পাব কিছুমান অপচনৰ তাৰ ভিতৰত পাৰ্সোনেল বেংকিংৰ অপচন তাৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপুনি পাৰ্সোনেল বেংকিংত লগইন পেজটোত আহিছে ইয়াত আপুনি ইউজাৰ আইডি মোবাইল নম্বৰ বা কিউআৰ কোড স্ক্যান কৰি আপুনি আপোনাৰ একাউণ্টত লগইন হ'ব পাৰে আপুনি যেটো মাধ্যমত লগইন হ'ব খোজে সেইটো মাধ্যমত আপোনাৰ একাউণ্টত লগইন হৈ যাওক এতিয়া লগইন হোৱাৰ পাছত আমি আমাৰ একাউণ্টৰ ড্যাশবৰ্ডত আহিম এই পেজটোত প্ৰথমতে ওভাৰভিউ এটা অপচন আছে ট্যাব আছে তাৰ ওপৰত কাৰ্সৰটো ৰাখক তাৰ ওপৰত কাৰ্সৰ ৰখাৰ লগে লগে আপুনি চাৰিটা অপচন পাব তাৰ ভিতৰত পাৰ্সোনেল ডিটেইলছৰ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক পাৰ্সোনেল ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আইচিআইচিআই বেংকৰ ইন্টাৰনেট বেংকিংৰ প্ৰফাইল সেকশনত আহিব যত নেকি আপোনাৰ এড্ৰেছ নাম একাউণ্ট নম্বৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ আদি দেখুওৱা হ'ব ইয়াতে লেফট সাইডত এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ ভিতৰত একেবাৰে তলৰ ফালে আপুনি দেখা পাব আপডেট প্ৰফাইল ফটো তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া আপডেট প্ৰফাইল ফটোৰ ওপৰত ক্লিক কৰি দিব আপুনি এই পেজটোত আহি যাব যত নেকি আপুনি প্ৰফাইল ফটোটো আপলোড কৰিব লাগিব তাৰ আগতে আপুনি জানি লওক আপোনাৰ প্ৰফাইল ফটোটোৰ সাইজ কমসে কম 3 KB হ'ব লাগিব আৰু ম্যাক্সিমাম 5 MB ৰ ভিতৰত হ'ব লাগিব ফাইল ফৰমেটটো হ'ব লাগিব JPG GIF BMP PNG এইকেইটাৰ ভিতৰত যিকোনো এটা ফৰমেটত আপুনি ফটোটো ৰাখিব পাৰে এতিয়া আমি ফটোটো আপলোড কৰিবৰ কাৰণে ব্ৰাউজ ফটোৰ ওপৰত ক্লিক কৰি দিম আৰু কম্পিউটাৰৰ পৰা আমি ফটোটো সিলেক্ট কৰি লম এতিয়া ব্ৰাউজ ফটো কৰি দিয়াৰ লগে লগে ইয়াত কোৱা হৈছে image.jpg is selected মানে মোৰ ফটোটো মই ইমেজ নাম থৈছিলো হেতু সিলেক্টেড হৈছে টু প্ৰসিড ক্লিক অন আপলোড ফটো প্ৰসিড কৰিবৰ কাৰণে আপুনি আপলোড ফটোৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া আমি আপলোড ফটোৰ ওপৰত ক্লিক কৰি দিম যেতিয়া আপলোড ফটোৰ ওপৰত ক্লিক কৰি দিম আপোনাৰ ফটোটো ইয়াত আপলোড হৈ যাব এনেকৈ দেখাও পাব আৰু ইয়াত কোৱা হৈছে ফটো আপডেটেড সাকসেসফুলি গতিকে আপোনাৰ ফটোটো অলৰেডি আপডেট হৈ গৈছে বন্ধুসকল এনেকৈয়ে আপুনিও যদি আইচিআইচিআই বেংকৰ ইন্টাৰনেট বেংকিংৰ প্ৰফাইল ফটোটো আপডেট কৰিব খোজে আপলোড কৰিব খোজে তেতিয়া হলে সহজতে এই প্ৰচেছটোৰ মাধ্যমত কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আইচিআইচিআই বেংকৰ প্ৰফাইল পিকচাৰ বদলি কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ